নেক্সট দাদা ক'ত যায় ভিতৰত মাতিছে নহয় কিয় মই আপোনাতকৈ আগত আহিছোঁ তাতে মানে কালি বিশ্বকৰ্মা পূজা আছিলে নহয় অলপ বেছি হ'ল কিন্তু অহা যোৱা কৰি আছে জক নহ'লে পেনে চেনে যাবলৈ হ'লে দিগদাৰ হ'ব জক ঠিক আছে ছাৰ মই পাৰোঁ নে অঁ আহা চিট থেংক ইউ ছাৰ থেংক ইউ অঁ তেতিয়াহ'লে এতিয়া আৰম্ভ কৰোঁ এতিয়া প্ৰথম প্ৰশ্নটোলৈ আহোঁ এতিয়া তুমি কোৱা পৃথিৱীৰ এজন বিখ্যাত আৰু জনপ্ৰিয় মানুহৰ নাম কোৱা চিন্স জনি চিন্স জনি চিন্স অঁ কিন্তু জনি চিন্সে যে কিয় কাৰণ তেওঁ এজন একেৰাহে ডক্টৰ ফায়াৰ ফাইটাৰ টিচাৰ এণ্ড পুলিচ আৰু এজন ভাল অভিনেতা অঁ সুন্দৰ এতিয়া আমি দ্বিতীয় প্ৰশ্নটোলৈ আহোঁ তুমি কোৱা কুকুৰে খোৱা আটাইতকৈ বেয়া বস্তুটো কি গু ছাৰ গু এতিয়া কোৱা পৃথিৱীৰ বাহিৰে কোনটো গ্ৰহত মানুহ মানে বাস কৰিব পাৰিব বুলি বিজ্ঞানীসকলে অনুসন্ধান কৰিছে মংগল গ্ৰহ শুদ্ধ উত্তৰ অঁ এতিয়া কোৱা অসমৰ দুজন বিখ্যাত টেলেণ্ট থকা ব্যক্তিৰ নাম অসমৰ দুজন টেলেণ্ট থকা ব্যক্তিৰ নাম হৈছে মিষ্টাৰ JSB আৰু ৰাকুদা প্ৰথমতে আহোঁ মিষ্টাৰ JSB তেওঁ হৈছে এজন ভাল অভিনেতা তেওঁ কভাৰ ভিডিঅ' বনায় ভাল কভাৰ ভিডিঅ' বনায় ছেকেণ্ডতে হ'ল তেওঁ এজন ভাল ছিংগাৰ মানে তেওঁ ভাল এজন গায়ক তেওঁ মজা গান গায় আৰু 3 নম্বৰতে হৈছে তেওঁ হৈছে এজন ইঞ্জিনিয়াৰ আৰু চবতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে যে তেওঁ এজন মটিভেশ্যন স্পীকাৰ তেওঁ অকাত মানে আমাতকৈ বহুত ওপৰত আছে অকাত এতিয়া আহোঁ ৰাকুদা হৈছে এজন ভাল গায়ক এজন ভাল অভিনেতা তেওঁ একেৰাহে ডাইৰেক্টৰ প্ৰডিউচাৰ তেওঁ এডিটৰ তেওঁ আৰ্টিষ্ট তেওঁ মানে চব दीवाने तू दीवानी दीवाना मैं दीवाना दीवाना प्यार का হয় এতিয়া কোৱা প্ৰথম বিশ্বযুদ্ধ আৰু দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিলে প্ৰথম বিশ্বযুদ্ধ হৈছিলে 1914 চনত আৰু দ্বিতীয় বিশ্বযুদ্ধ হৈছিলে 1939 চনত শুদ্ধ উত্তৰ এতিয়া কোৱা তুমি এজন মানে নিজকে সফল ব্যক্তি বুলি ভাবানে ঘৰৰ মানুহ আৰু লগৰবোৰে কয় যদিও মই নাভাবোঁ অঁ এতিয়া কোৱা এতিয়া কেইবিধমান তুমি ভাল পোৱা জন্তুৰ নাম কোৱা কেইবিধমান জন্তু হ'ল গৰু গাধ কুকুৰ শুদ্ধ উত্তৰ কিবা এটা গোন্ধ পাইছোঁ বুটমগু গোন্ধ নেকি আৰু মানে ছাৰ মানে মই পাতিলোঁ গ'লে নেকি আকৌ ছাৰ মই এতিয়া যাব পাৰোঁনে যোৱা তুমি সোনকালে যোৱা নেক্সট মাতিছে বুলি কোৱা যোৱা থেংক ইউ ছাৰ থেংক ইউ দাদা আপোনাৰ ভিতৰত মাতিছে ৰ'বা তুমি মই যাম বাৰু তুমি পটককৈ মোক প্ৰশ্নকেইটা এনচাৰকেইটা কৈ থৈ যোৱা মোক দেখিছে ইমাৰ্জেঞ্চি তেওঁ আপুনি সুধিছে যেতিয়া কৈছোঁ শুনক প্ৰথমটো হৈছে সোমাই আহক সোনকালে মোৰ ওচৰত গোটেই দিনটো নাই ঠিক আছে মই এতিয়া যাওঁ দেই আহিছোঁ বহুতে কওঁ ছাৰ অঁ হ'ব বহ তোমাৰ নামটো জনি চিন্স তুমি কি খাই আহিছা হে গু তোমাৰ ঘৰ ক'ত মংগল গ্ৰহত ছাৰ তোৰ বাপেৰৰ নাম কি মিষ্টাৰ JSB আৰু ৰাকুদা দুটা তই কোন চনত জন্ম হৈছিলি 1914 চনত আৰু 1939 চনত তই পাগল নি তই ঘৰৰ মানুহ আৰু লগৰবোৰে কয় কিন্তু মই নাভাবোঁ এনেই তই মোক কি বুলি ভাবিছ কচোন গৰু গাধ কুকুৰ তই কি ডিচিপ্লিন নাজানো নিহে চুলি কি কাটিছ ছাৰ কালি মই সময় নাপালোঁ ছাৰ তই আজি নাকাটিলি কেলে তই ছাৰ মই কাটিবলৈ গৈছিলোঁ তেনেকুৱাতে কাৰেণ্টটো গুচি গ'ল ছাৰ কিন্তু তই কেঁচিয়ে নাকাটিলি কেলে ছাৰ মানে কেঁচি অলপ কাটোতে কেঁচিখন ছাৰ ভাগি থাকিলে ষ্টুপিড বাহানা আকৌ ঘৰত কবি কি যে মানুহবোৰ আহে অফিচলে ছাৰ তই আকৌ আহিলি যে ছাৰ মই পাছ কৰিম নে বাৰু ছাৰ
গড এইটো উৎপাত কৰি আছে। হেল্ল' গাইজ, হেল্ল' প্ৰথমতে এটা কথা কৈ লওঁ, যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰটো ছাবস্ক্ৰাইব কৰিব। আৰু এটা কথা কওঁ যে যদি এই ভিডিঅ'টো আপোনালোকে 1K ভিউজ কৰি দিয়ে তেতিয়া আমি নেক্সট ভিডিঅ' ছেকেণ্ড পাৰ্টৰ কাৰণে আমি যুঁজা চলাম। আৰু তাৰপিছত আৰু এটা কথা কৈ লওঁ, আপোনালোকে ভিডিঅ'টো যদি অকণমান হ'লেও ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আমি বহুত দিন ভিডিঅ' দিব পৰা নাছিলো, আমাৰ এক্সাম হৈছিলে তাৰপিছত অনলাইন পৰীক্ষা ফালি দিছা তাৰপিছত এক্সাম পৰীক্ষা এদায় হৈ গ'ল আৰু আমি ভিডিঅ' কামত এতিয়া আৰম্ভ কৰিছো। আপোনালোকে এতিয়াৰ পৰা কণ্টিনিউ ভিডিঅ' পাই থাকিব বুলি আপোনালোকৰ আগত তাৰপিছত আৰু এক্সপেৰিমেণ্ট চেনেলৰ কাৰণে লিংক আছে, আৰু তাৰপৰা ব্লগিঙৰ কাৰণে মোৰ ডেছক্ৰিপশ্যনত মানে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনৰ লিংক আছে। মোৰ ইনষ্টাগ্ৰামত 1K ফলোৱাৰ কৰি দিয়ক। গানৰ চেনেল আছে নে? মোৰ নাই কিন্তু আছে এই তলত সিহঁতি একদম তলত একেবাৰে তলত দি থৈছে। ই এডিট কৰিম বুলি এনেই কৈছে, একদম তলত পেলাই থৈ দিছো। আপোনালোকে ভিডিঅ' চাব, কি কৰিব লাগিব? ভিডিঅ' চাব আৰু চালে নহ'ব, অকল চালে নহ'ব, 1K ভিউজ ডিছলাইক নহয়, 1K ভিউজ কৰিলে নেক্সট বাই বাই গাইছ, বাই বাই। যা দেই, 1 মিনিট ইয়াক মই প্ৰশ্ন এটা সুধিম এতিয়া হা। তই প্ৰশ্নটো পটককে উত্তৰ দি দিয়া দেই, পটককে দিবি আকৌ। মহাত্মা গান্ধী আছে, মহাত্মা গান্ধীয়ে গা ধুই আছিলে, গা ধুই থাকোতে আঙুলিটো কেলে নিদিলে কচোন? ঘৰত কবি যা নেজানো এইটো মোৰ আঙুলি। নেক্সট আপোনালোকে শুনক ৰ'ব, নেক্সটটো কি জানে? নেক্সটটো হৈছে এই মানুহ এটা এতিয়া বৰষুণৰ বতৰ দেখিছো, মানুহ এটা এই বৰষুণৰ বতৰটো ওলাই গ'ল কিন্তু তাৰ এডালো চুলি নিদিলে কেলে কচোন? সেইটো জানো মই, তাৰ চুলি নাছিলে। বাই 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 বাই। সেইবোৰ টিকটক কৰি দিয়া।